হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ মোৰ অন্য এটা ভিডিঅ'। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেষ্টি ৰেচিপি ভিডিঅ'। সেই ৰেচিপিটো বনাবলৈ খুবেই সহজ আৰু খাবলৈ বিৰাটেই টেষ্টি হয়। আজি মই বনাম পনীৰ বাটাৰ মছলা। আপোনালোকে বাৰু পনীৰ বাটাৰ মছলা এনেদৰে বনাইছেনে? যদি বনোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পাছত এবাৰ ট্ৰাই কৰি চাব। মই একেবাৰে কম সামগ্ৰীৰে বনাইছোঁ, কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয়। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে দেৰি নকৰোঁ, ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। পনীৰ বাটাৰ মছলা বনাবলৈ আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব প্ৰথমে চাই লওঁ আহকচোন। পনীৰ বাটাৰ মছলা বনাবলৈ আমি কি কি ব্যৱহাৰ কৰিছোঁ এবাৰ দেখাই লৈছোঁ। বিলাহী লৈছোঁ, ডাঙৰ বিলাহী 5টা লৈছোঁ আৰু পিঁয়াজ লৈছোঁ, নহৰু আৰু আদা লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া। মই 200 গ্ৰাম পনীৰ লৈছোঁ, এইটো আমুল মালাই পনীৰ, এইটো খাবলৈ ভাল হয়। আৰু মছলাৰ ভিতৰত আছে ৰেড চিলি পাউডাৰ, চিকেন মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি, এনেকৈ কেইটামান মছলা লৈছোঁ। এতিয়া মই এইখিনি ৰাফলি কাটি ল'ম। যিহেতু আমি এইখিনি গ্ৰাইণ্ড কৰিম, ইমান মিহিকৈ কাটিব নালাগে। আপুনি ইয়াতে বেলেগ ভেজিটেবল এড কৰিব পাৰে, কিন্তু নকৰিলেও ভাল লাগে। গোটেইখিনি বস্তু মই একেলগতে কাটি লৈছোঁ। এইখিনিৰ পৰা মই ধুনীয়া পেষ্ট এটা বনাই ল'ম। মই আদা নহৰুখিনিও লগতে দি দিছোঁ, অকণমান সৰুকৈ কাটি দিছোঁ। নহৰুখিনি দিছোঁ, এতিয়া জলকীয়াকেইটাও দি দিলোঁ। কেৰাহী এখন পাতি লৈছোঁ আৰু ইয়াতে দিছোঁ অকণমান মাষ্টাৰ্ড অইল। তেলখিনি গৰম হৈছে, এতিয়া আমি কাটি লোৱা বিলাহী, পিঁয়াজ, আদা নহৰুখিনি ইয়াতে অকণমান সময় চফ্ট হোৱালৈকে ভাজি ল'ম। এতিয়া মই অকণমান হালধি আৰু নিমখ দিম। একেবাৰতে সৰহকৈ দি নিদিব, প্ৰয়োজন হ'লে দিব নোৱাৰে। নিমখ হালধি আগতীয়াকৈ এইকাৰণে দিছোঁ যাতে বিলাহীখিনি সোনকালে গলে, নিমখ দিলে বিলাহীখিনি সোনকালে গলি যায়। অকণমান চফ্ট হোৱালৈকে ভাজি 4-5 মিনিট সময় মই ঢাকোন দি এইখিনি গলাই ল'ম। তাৰপিছতে মই এইখিনি ধুনীয়া পেষ্ট এটা বনাম। 5 মিনিট হৈ গ'ল আৰু বস্তুখিনি ধুনীয়াকৈ কোমলি গৈছে আৰু বিলাহীখিনি চফ্ট হ'ল। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম, তাৰপিছতে ধুনীয়াকৈ পেষ্ট বনাই ল'ম। একেবাৰে মিহি পেষ্ট বনাব আপুনি, তেতিয়া
পনীৰৰ কাৰীখন খাবলৈ বহুত বেছি ধুনীয়া হ'ব। একদম ধুনীয়াকৈ মিক্সিত মাৰি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া মিহি হৈছে। এনেদৰে মাৰি ল'ব। এতিয়া বনাওঁগৈ। কেৰাহী এখন পাতি ল'লোঁ। ইয়াতে এতিয়া অকণমান তেল দিছোঁ। তেল যিহেতু আমি আগতীয়াকৈ দিলোঁৱেই। এতিয়া ইয়াতে বাটাৰ দিম। এতিয়া পেষ্টটো ইয়াতে ঢালি দিম। এতিয়া আমি মছলাখিনি এড কৰি দিছোঁ। ভালদৰে লৰাই লওঁ। অকণমান পানী দিম। এই প্ৰচেছটো আপুনি বাটাৰ চিকেন বনাওঁতেও কৰিব পাৰে। তাত পনীৰৰ সলনি চিকেন দি দিব। এনেকৈ বনালে খাবলৈ খুব ভাল লাগে। ৰেষ্টুৰেণ্টৰ দৰে লাগে খাবলৈ। মই আৰু অকণমান পানী দিম, যিহেতু অকণমান পানী থাকিলে খাবলৈ ভাল লাগিব। অকণমান শুকাবও। এতিয়া 3 মিনিটমান উতলিব দিম। তাৰপিছতে মই পনীৰখিনি দি দিম আৰু 5 মিনিটমানত এইখিনি হৈ যাব। যিহেতু মই আদা নহৰু আৰু বিলাহীখিনি প্ৰথমে অকণমান ভাজি ল'লোঁ। তাৰ কেঁচা গোন্ধটো গ'ল। চ' এইখিনি আৰু 3 মিনিট উতলিব দিম। তাৰপিছতে মই পনীৰখিনি দিম। এইখিনি 3 মিনিট উতলালোঁ। এতিয়া পনীৰ দি দিম। সাৱধানে এবাৰ লৰাই ল'ব। তাৰপিছতে আপুনি 4 মিনিটমান এনেদৰে ৰাখিব। তাৰপিছতে এইখিনি হৈ যাব। এইখিনি ধুনীয়া হৈ গৈছে। এতিয়া মই অকণমান গৰম মছলা দি দিছোঁ। আপুনি যদি পনীৰ বাটাৰ মছলা এনেকৈ বনোৱা নাই, দেন এবাৰ বনাই চাবচোন। খাবলৈ বিৰাটেই ভাল হয় আৰু একদম ৰেষ্টুৰেণ্টৰ দৰে হৈছে। স্মেলটো খুব ধুনীয়া স্মেল এটা আহিছে। আমাৰ কাৰীখন ৰেডি হৈ গ'ল। এতিয়া ফ্লেমটো অফ কৰি দিওঁ। দেখিছেনে কিমান ধুনীয়া কালাৰটো। আপুনি যদি বনোৱা নাই আজিলৈকে, তেনে এবাৰ বনাই চাব। আপুনিও বিৰাটেই ভাল পাব। এতিয়া বাউল এটাত উলিয়াই লওঁ ছাৰ্ভ কৰিবৰ বাবে। বাতি এটা উলিয়াই ল'লোঁ। এতিয়া অকণমান বাটাৰ ওপৰৰ পৰা দি দিছোঁ। দেখিবলৈ বিৰাটেই ধুনীয়া হৈছে আৰু খুব টেষ্টি হ'ব খাবলৈ। আপুনি যদি বনোৱা নাই তেনেহ'লে এবাৰ বনাই চাব। খুব ধুনীয়া স্মেল এটা আহিছে। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ। আপুনি এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে জনাব।